আসসালামু আলাইকুম, মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এই ভিডিঅ'টো 14 মে'ৰ, পিছে ভিডিঅ'টো দিয়াহে দেৰি হৈছে, মানে সময়ে নাপাওঁ আজিকালি ভিডিঅ' দিবলৈ। তথাপিও মোৰ মানে মন যায় মেমৰিজবিলাক ৰাখিবলৈ, সেয়েহে মানে মই ভিডিঅ'বিলাক দেৰিকৈ হ'লেও দিওঁ। আৰু কালিৰ পৰা ডাঙৰ ল'ৰাৰ মানে কলেজ খোলা আছে, সেয়েহে মানে আজিয়ে তাক লৈ আহিব লগা হ'ল। আৰু এতিয়া আমি আহি বাহিৰত থিয় হৈ আছোঁ। পিজিৰ মালিকজন মানে ওপৰৰ পৰা তলত অহাৰ পিছতহে আমি মানে গৈছোঁ ভিতৰলৈ। আৰু এইটোৱে ৰুমটো এনে চাফা কৰিয়ে ৰাখিছে। এতিয়া মইহে মানে অলপ সজাব লাগিব, কেনেকুৱাকৈ কি বস্তু থওঁ। ল'ৰাটোৱে কৈছিলে মানে তলত কাৰ্পেট দিবলৈ, পিছে কাৰ্পেট এফালেহে দিলে, এফালে নিদিলে। মানে এইফালে দিলে মানে দৰ্জাখন খুলিব নোৱাৰি, সেয়েহে মানে দিব নোৱাৰিলে। আৰু এতিয়া মই এই ৰুমটো ভালকৈ বিচনা চব ঠিক কৰি ল'লোঁ। এইখিনি পিছে মই লগত লৈ যাম, সেয়েহে মানে টেবুলতে থৈ দিছোঁ। আৰু এইফালে হৈছে এইটো তাৰ আলমাৰী বুলিয়ে ক'ব পাৰি। মানে কাপোৰখিনি মই জাপি আনিছিলোঁ, সেয়েহে এতিয়া এনেকৈয়ে মানে থৈ দিছোঁ। পিছলৈ তাৰ এনেও জাপি থ'বলৈ মন নাযাব, তথাপিও মানে যিখিনি বস্তু মানে বাহিৰত পেলাই থ'ব নালাগে, এইখিনি ইয়াতে ভৰাই লুকাই থ'ব পাৰিব। এতিয়া আপোনালোকক ৰুমটোৰ ফাইনেল লুকটো দেখুৱাই আছোঁ। এইফালে টেবুল আছে, লগতে চেয়াৰ এখন আছে। আজি ল'ৰাটোক প্ৰথম থৈ গৈ আছোঁ, সেয়েহে মনত বৰ দুখ লাগি আছিলে। তথাপিও মানে অলপ ভাল লাগিছে। বাইদেউৰ ল'ৰাটো আমাৰ লগত আহিছিলে, তাক এক ৰাতিৰ কাৰণে ইয়াতে থৈ গৈছোঁ। পিজিৰ মালিকক ৰিকুৱেষ্ট কৰি কোৱাৰ কাৰণে মানে তেখেতে এক ৰাতি থাকিবলৈ দিলে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আল্লাহ হাফিজ।